নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ নামটি অঞ্চলৰ চেপাঙনি ব্লকৰ ওচৰত আৰু তাতে মোৰ ননদৰ ঘৰ। তাত সেই অঞ্চলৰ প্ৰত্যেক মানুহৰ ঘৰতে দেখিবলৈ পোৱা যায় সৰু বৰ সাঁচি গছ আৰু সাঁচি খেতি। সেই অঞ্চলটো সাঁচি খেতিৰ বাবে বিখ্যাত। আজি মই তাৰ ওপৰতে এই ভিডিঅ'টো যুগুত কৰি ওলোৱা হৈছে। সাঁচি গছজোপা যেতিয়া ডাঙৰ হয় সেই গছজোপাত পোক ধৰিবলৈ আৰম্ভ কৰে আৰু পোক ধৰা গছজোপাক কোৱা হয় মাল ধৰা বুলি। সেই মাল ধৰা সাঁচি গছজোপা বিক্ৰীৰ বাবে উপযোগী হৈ যায় আৰু তেতিয়া তাৰ পৰা সুগন্ধিযুক্ত তেল প্ৰস্তুত কৰা হয়। আহকচোন মই ভিডিঅ'টোত সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইজোপা আপোনালোকে চাব পাৰে, গুৰিটো ইমান শকতি হৈ আছে বাৰু। পোক ধৰিবলৈ চেষ্টা কৰিছে, এয়া দেখি পাইছেনে? এইটো চাবলৈ, এইটো চব পোক ধৰিছে। পোক ধৰিলে সাঁচি গছজোপা বোলে এইটো। ইয়াতে ঘৰৰ কাম চলি আছিলে কাৰণে অকণমান কেইডালমান বাঁহ থিয়কাই থৈছে। মই এইফালৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোত আপোনালোকক। এইখিনি একো নহয়, ইয়াত বাঁহ গছো আছে অলপ। এয়া মই জেগাডোখৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনি কোনজোপা গছ হয় বাৰু? মেইনজোপা এইজোপা? অঁ, মেইনজোপা এইজোপা। মেইন গছজোপা যোনজোপা মানে বিক্ৰীৰ বাবে আছে সেইজোপা। ক'ত ধৰিছে পোক? অঁ, গুৰুপা দেখাই দিছোঁ। এইবোৰ হয় নাই? এনেকৈ ধৰে, এইটো ধৰিছে। এনেকৈ হ'লে ইয়াৰ একদম ওপৰলৈকে চাই ল'ব। ইয়াতে অলপ ঘৰৰ কাম চলি আছিলে কাৰণে অকণমান কাষতে বাঁহ কেইডালমানো থৈ দিয়া হৈছে। এতিয়া মেইন যোনজোপা সাঁচি গছ বিক্ৰীৰ কাৰণে আছে সেই গছজোপা আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু লগতে তাৰ কিমান দৰ দাম আছে সেইখিনি গৃহস্থৰ সৈতে মই গৃহস্থৰ পৰা জানিবলৈ চেষ্টা কৰিম। মোৰ ইমান অভিজ্ঞতা নাই সাঁচি গছৰ বিষয়ে, হ'লেও তেওঁলোকৰ মুখৰ পৰা শুনি দুই এটা মই ভিডিঅ'টোত সংযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। আহকচোন আপোনালোকে গৃহস্থৰ মুখে শুনি লওক। চাই পেলাই এয়া গৃহস্থ মানে সাঁচি গছৰ মালিক। আপোনালোকক এতিয়া সাঁচি গছৰ দৰ দাম কিমান কি কথা তেওঁ সেইখিনি ক'ব আৰু আপোনালোকে তেওঁৰ মুখেৰে সকলোখিনি শুনি লওক। আহকচোন, কোৱা। মোৰ নাম হৈছে নিৰু চেতিয়া, নামটি খঙীয়া গাঁও। মই বিক্ৰীৰ বাবে এজোপা মোৰ সাঁচি গছ আছে। সেই সাঁচি গছজোপা 1,20,000 টকা দাম কৈছোঁ। কাৰোবাক যদি দৰকাৰ হয় আপোনালোকে আহিব পাৰে। আৰু যোগাযোগৰ নম্বৰটো আপোনালোকক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সকলোৱে ভিডিঅ'টো পিছলৈকে চাই থাকিব। আকৌ এটা এনেকুৱা নতুন ভিডিঅ' পাবলৈ মোৰ পেজটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ।